নমস্কাৰ বন্ধুসকল, মই অনুপম নাথে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ApCreation ইউটিউব চেনেলত। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত এটা বহুত ডাঙৰ আৰু ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। লকডাউনৰ এই জটিল পৰিস্থিতিত অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলৰ বাবে এই ভাল খবৰ। ফ্ৰেণ্ডছ, 1 জুনৰ পৰা আৰম্ভ হ'ব ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ট্ৰেইন সেৱা আৰু সদায় চলিব 200খনকৈ ট্ৰেইন। দিল্লী, মুম্বাই, বেংগলোৰ, চেন্নাই, গুজৰাট, কেৰালা আদি সকলো ঠাইৰ পৰা চলিব এই ট্ৰেইন। হয় ফ্ৰেণ্ডছ, 1 জুনৰ পৰা আগৰদৰে আৰম্ভ হ'ব ট্ৰেইন সেৱাসমূহ। ট্ৰেইনৰ টিকেট আপোনালোকে অনলাইনৰ পৰা নিজে বুক কৰি ল'ব লাগিব। কোনো কাউণ্টাৰ বা অফলাইনত আপোনালোকে ট্ৰেইনৰ টিকেট ল'ব নোৱাৰিব। টিকেট কেতিয়া বুক কৰিব পাৰিব বা কোনখন ট্ৰেইন কোন ঠাইৰ পৰা কিমান তাৰিখত কিমান সময়ত আহিব সকলো ডিটেইলছ আলোচনা কৰিম মই আজি আপোনালোকৰ লগত। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চাই থাকিব। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত দেখিব পাইছে 1 জুনৰ পৰা চলিব ৰেল। অচিৰে আৰম্ভ হ'ব অনলাইন টিকট বুকিং। 200খন নন AC ছেকেণ্ড ক্লাছ ৰেল চলোৱাৰ পৰিকল্পনা চৰকাৰৰ। দেশত অব্যাহত হৈছে কৰোনাৰ সন্ত্ৰাস। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। তাৰে মাজতে কেন্দ্ৰীয় চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে ৰেল সেৱা। অহা 1 জুনৰ পৰা দেশত আৰম্ভ হ'ব ৰেল সেৱা। অচিৰে আৰম্ভ হ'ব অনলাইন যোগে টিকট বুকিং প্ৰক্ৰিয়া। ফ্ৰেণ্ডছ, এতিয়ালৈকে টিকট বুকিং আপোনাৰ আৰম্ভ হোৱা নাই। এইটো আৰম্ভ হ'লে মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখিব পাইছে ভাৰতৰ ৰেল মন্ত্ৰী পীয়ুষ গোয়েলে এটা টুইট কৰিছে। আপোনালোকে টুইটটো বিচাৰিলে পঢ়ি ল'ব। 1 জুনৰ পৰা প্ৰত্যেক দিনে 200খন নন AC ছেকেণ্ড ক্লাছ ৰেল চলোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰেল বিভাগে। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব এই ৰেলসমূহ। ৰেলমন্ত্ৰী পীয়ুষ গোয়েলে জনালে এই কথা। ফ্ৰেণ্ডছ, 1 জুনৰ পৰা 200খন নন AC ছেকেণ্ড ক্লাছ ৰেল ভাৰতৰ সকলো ঠাইৰ পৰা চলিব। দিল্লী, মুম্বাই, বেংগলোৰ, চেন্নাই, কৰ্ণাটক, গুজৰাট সকলো জেগাৰ পৰা চলিব এই ৰেল। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে চিন্তা কৰিবলগীয়া নাই, সকলো জেগাত এই ৰেল চলিব 200খন সদায়। ফ্ৰেণ্ডছ, আপোনালোকে হয়তো এতিয়া বুজি পালে কিমান ৰেল চলিব। 200খন ৰেল চলিব। ফ্ৰেণ্ডছ, এতিয়ালৈকে টিকেট বুকিং প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। যেতিয়া এই প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম। জানিবলৈ ফ্ৰেণ্ডছ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনটো অন কৰি ৰাখিবলৈ পাহৰি নাযাব। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যিমান পাৰে ইমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। অসমৰ বাহিৰত থকা যিমান লোক আবদ্ধ হৈ আছে গোটেইখিনিয়ে যাতে এই কথাটো অৱগত হয়। ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে। আজিলৈ ইমানে। জয় অসম।